আয়ুৰ্বেদৰ মতে 90% মানুহৰ পেটৰ ভিতৰত যিবোৰ লেতেৰা জমা হৈ থাকে তাৰ কাৰণে বেমাৰ হয় সেইবোৰ পচি পেলাই তাৰ পৰা টক্সিনছ বনে এই টক্সিনৰ পৰা গ্যাস এচিডিটি আমাৰ স্কিনৰ প্ৰবলেম এইবোৰৰ ৰূপত বাহিৰলৈ ওলায় আৰু যদি আমাৰ পেটটো ভালকে সাফা হয় তেতিয়াহলে আমাৰ স্কিন গ্লো কৰিব আৰু আমাৰ এনাৰ্জি হাই লেভেলত থাকিব আমাৰ পেটটো ভালকে ক্লিয়াৰ নহলে আমাৰ যদি সদায় কনষ্টিপেশন হৈ থাকে পেটটো ভালকে আমাৰ সাফা নহয় আমাৰ বাউল ক্লিয়াৰ নহয় তেতিয়াহলে পিছলৈ গৈ পাইলছ আইবিএছ পেটৰ কেঞ্চাৰৰ নিচিনা গম্ভীৰ বেমাৰ আমাৰ হ'ব পাৰে প্ৰবলেম থাকিলে মানুহৰ খুব এটা অশান্তি হৈ থাকে খাবৰ মন নাযায় শুবৰ মন নাযায় খুব এটা অশান্তি হৈ থাকে আৰু এইটো বস্তু বহুত মানুহে লাজতো ক'ব নোৱাৰে ফাৰ্মেসীৰ পৰা কিবা এটা কিনি খাই দিয়া হয় কনষ্টিপেশনটো আজিকালি এটা কমন প্ৰবলেম খোৱা বোৱাৰ কাৰণে হওক লাইফষ্টাইলৰ কাৰণে হওক যি কাৰণে হওক এইটো এটা খুব কমন প্ৰবলেম দেখা যায় এই কথাটো আপোনালোকে মনৰ পৰা উলিয়াই দিয়ক যে এইটো এটা বেমাৰ এইটো বেমাৰ নহয় এইটো বডিৰ এটা সিগনেল যে আপোনাৰ লাইফষ্টাইল আপোনাৰ খোৱা বোৱা ঠিক হোৱা নাই তাৰ কাৰণে এই প্ৰবলেমটো আপোনাৰ হৈছে